নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু আপোনালোকে চাই আছে স্মাৰ্ট বয় আছাম। আজি মই এনেকুৱা কেইদিনমান পণ্ডিত আপোনালোকলৈ আগবঢ়াই যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো কৰি দিব ছাবস্ক্ৰাইব। তো ব'লা বেছি দেৰি নকৰি ভগৱানৰ নাম লৈ যাওঁ মোৰ এতিয়া মেইন ভিডিঅ' লৈ। আজিকালি ৰাস্তা পদূলিয়ে ঘূৰি ফুৰিলে জান মাইকটো ল'ব আৰু তো গিলা আছে মাইকটো ল'ব আৰু উল্টা পুল্টা প্ৰশ্ন আৰু কিছুমান পণ্ডিতক সুধি দিয়ে আৰু পণ্ডিতে উত্তৰ দিয়ে এনেকে। মহাত্মা গান্ধীৰ ফুল নেমটো নাজানো মই। আজিকালি বাইদেউহঁত ইমান পণ্ডিত নে মহাত্মা গান্ধীৰ আচল নামটোও নাজানে। বাৰু বাইদেউ আপুনি মহাত্মা গান্ধীৰ আচল নামটো নাজানে তো এঘণ্টাত কেই মিনিট থাকেতো জানিবনে? নাজানো মই। এঘণ্টাত কিমান মিনিট নাজানো। আৰু এজন বাইদেউ সুধিছোঁ, আপুনি কওকচোন। বাইদেউজনীয়ে কি বুলি ক'লে 1 মিনিটত 30 ছেকেণ্ড। তাইৰ চাইজটো চাই বোলো তাই পণ্ডিত নাই, তাইও একে আমাৰ সেই বাইদেউৰ নিচিনাই পণ্ডিত। অসমত জিলা কেইখন এজনী বাইদেৱে ভাবিলেই ইজনীয়ে ডাইৰেক্ট নাজানো বুলিহে কয়। এওঁ হৈছে ইহঁতকৈ বেছি পণ্ডিত। তোমালোকে সঁচাকৈ কৈছানে? মোৰ জাতীয় সংগীত এইটো কি আছিলে নাজানো দিয়ক। এজনী বাইদেউ তলৰ পৰা জন্ম আছে নে ওপৰৰ পৰা জন্ম আছে নাজানো, কিন্তু অসমত জাতীয় সংগীতৰ কথাও নাজানে। নাজানো দিয়ক। Good, very good. এই বাইদেউক আৰু প্ৰশ্ন সুধি লাভ নাই, তেওঁ একোৱে নাজানে, মাথাত মাল বোলা বস্তুটোৱে নাই। চ' গাইজ থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো কৰি দিব ছাবস্ক্ৰাইব। চ' নতুন এটা ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ বাই। হাঁহি থাকা আৰু সুখত থাকা।